হে গাইস কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বৰ্তি চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বৰ্তি চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠ প্ৰিন্স পাঠক বৈকুণ্ঠ প্ৰিন্স পাঠকৰ ঘৰ হৈছে লখিমপুৰ জিলা নাওবৈচাত আৰু তেওঁৰ জন্ম হৈছিল 10 নৱেম্বৰ 1991 চনত জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আছে তেওঁৰ মাকৰ নাম হৈছে মীনা পাঠক আৰু দেউতাকৰ নাম হ'ল মোহন পাঠক জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ শিক্ষাগত অৰ্হতা হৈছে ক্লাছ 12 লৈকে তেওঁ লখিমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়িছিল আৰু তাৰ পাছতে লখিমপুৰ ব্ৰহ্মপুত্ৰ ভেলীত পঢ়িছিল আৰু শেষত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িছিল গুৱাহাটী IMSত জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে বহুতো অসমীয়া চিৰিয়েল আৰু অসমীয়া গানত অভিনয় কৰিছে আৰু বৰ্তমান তেওঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বৰ্তি চৰিত্ৰত অভিনয় কৰি আছে বৈকুণ্ঠ প্ৰিন্স পাঠক বৰ্তমান বিবাহিত আৰু তেওঁৰ পত্নীগৰাকীৰ নাম হৈছে পৰিণীতা টাইট আপোনালোকে বাৰু জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত বৰ্তিৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সোমালাহি বুকুতে ও ভাল পোৱাৰ শিহৰ